হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল। আজি মাঘ বিহুৰ উৰুকা। তো এয়া দেখিছে নহয়, মই এবাৰ জেঠাইহঁতৰ ঘৰত আছোঁ। ইয়াত দাদাহঁতে বহুত ধুনীয়াকৈ ঘৰ বনাইছে, মেজি ঘৰ। ইয়াৰ ল'ৰা ছোৱালীবিলাকে খেলি আছে। তো ব'লকচোন এতিয়া যাওঁ। আমাৰ বৰমাই ধুনীয়াকৈ লাড়ু বনাই আছে। তো মিঠৈ, যোনটো কয় গুড়ৰ মিঠৈ। তো আমি মই আহিলোঁ, তাৰ পৰা আহি পেলাই এয়া বৰমাৰ পৰা লাগি আছে। মোকো দিলে এটা টেষ্ট কৰি চাবলৈ যে কেনেকুৱা হৈছে। বায়েও খালে। তো এতিয়া মই লাগি যাওঁ, ব'লক। এতিয়া বৰমাই মোক গুড়খিনি পগাব দিলে। তো গুড়খিনি পগাই আছোঁ এতিয়া, পকা মিঠৈ দিবলৈ। আৰু এয়া মোৰ মন গৈ আছিলে যে ময়ো বনাই চাওঁ, কিন্তু বৰমাৰ নিচিনাকৈ পূৰা পাৰফেক্ট বনাব পৰা নাই। তেওঁ ট্ৰাই কৰিলোঁ, ভালেই হৈছে বাৰুতে। বৰমাই কৈছে ভাল হৈছে বুলি, নাজানো আৰু। এয়া দেখিছে নহয়, এয়া ৰাতি হ'ল। এয়া পূৰা দাদাহঁতে পূৰা মেজি ঘৰত ভোজ খাইছে, যা যোগাৰ কৰিছে আৰু। গাইছ, এতিয়া বিহু ঘৰৰ পৰা আহিলোঁ। এয়া দেখিছে নহয় তেল পিঠা। এতিয়া তেল পিঠা বনাম মই। তো আপোনালোকে চাওক মই পাৰোঁ নে নোৱাৰোঁ বনাবলৈ। এয়া দেখিছে নহয় গাইছ, তেল পিঠা বনাইছোঁ। কমেণ্ট কৰিব আপোনালোকে পাৰিছে নে নাই নোৱাৰোঁ। আৰু এতিয়া মই বনাই আছোঁ ন, আৰু বনাই থাকোঁতে জেঠাই কৈছে যে জেঠাই বনাওক, যিহেতু এতিয়া ৰাতি হৈছে ন, দুজনী লাগিলে সোনকালে হ'ব, যিহেতু ফুৰিবও আছে, সেইটো কাৰণে জেঠাইও লাগিল। এতিয়া তেল পিঠা বনোৱা হৈ গ'ল। তো এতিয়া জেঠাই বনাব আৰু। দেখিছে নহয় জেঠাই বনাব। ময়ো আহিলোঁ গাইছ বনাবলৈ, যিহেতু মোৰ বনাব মন গৈছে ন। আৰু এনেকৈ মানে কোনে কোনে বনোৱা কমেণ্ট কৰিবা। যিহেতু লাষ্টত থাকি যায় ন, সেইকেইটাতো বনাবলৈ দিয়ে মোৰ ঘৰৰ মানুহে। চব বস্তুৱে বনাবলৈ দিয়ে, পিঠা হওক লাড়ু হওক। লাষ্টত থাকি গ'লে তো বনাওঁ আৰু বনাই পেলাই শিকোঁ আৰু। ছোৱালী মানুহ যেতিয়া বনাইতো শিকিবই লাগিব ন। এতিয়া বনালোঁ গাইছ, কেনেকুৱা হৈছে গাইছ। এতিয়া পিঠা বনোৱা পৰ্বটো চেছ। তো এতিয়া জুইৰ ওচৰত আহিছোঁ। বৰ্তা বৰমাহঁতো খুৱাই আছে, জুই অকণ খুৱাই লওঁ। জুই অকণ খুৱাই লৈ পেলাই ভাতো খাব লাগিব। তো ভাতো খাওঁগৈ, ভাতত পৰা লাগি আছে গাইছ। এতিয়া নাজানো আৰু গাইছ কি হয়, ভাল উঠিলেই হ'ল আৰু। গাইছ ভালেই হ'ব যেন পাইছোঁ বাৰুতে। তো বাই মই দুইজনী আৰু লাগি ভাগি বনাইছোঁ আৰু। কেইটামান লাষ্টত মই কৈছিলোঁ ন, লাষ্টৰ কেইটা আমাক বনাব দিয়ে। তো এইটো বনালোঁ, ভাল হৈছে বাৰুতে ফাৰ্ষ্টতো। বাকীকেইটা নাজানো কি হয় আৰু। গাইছ প্ৰথমৰ কেইটাই ভাল হ'ল নেকি, এইকেইটা দেখোন এক্সিডেণ্ট হোৱা নিচিনা হ'ল। এটা এক্সিডেন্ট মাথাৰ এক্সিডেন্ট তেনেহ'লে মই আপোনাৰটো কোনটো মই যে ভালকৈ বনাইছিলোঁ এটা গাইছ। এইটো মই বনাইছিলোঁ, দেখিছে নহয়। এইটোও মই বনাইছিলোঁ, ময়ে বনাইছিলোঁ জেঠাই। গাইছ মই এইটো বনাইছিলোঁ, এইটো খাটাং নহ'লে এইটো বনাইছিলোঁ, এইটোৱে বনাইছিলোঁ। ইয়াৰ ভিতৰতে কোনোবা এটা বনাইছোঁ, ভাল দিলে। এয়া ফাইনেলি আমাৰ পিঠা বনোৱা কাৰ্য চেছ আৰু। এতিয়া জুই ফুৱাওঁগৈ গাইছ। এয়া ধুনীয়াকৈ জুই ফুৱাওঁ। এতিয়া ভাত চাত যিহেতু খালোঁ, এতিয়া ধুনীয়াকৈ জুই ফুৱাই আছিলোঁ। তাৰপিছত আপোনালোকক কাইলৈ লগ পাই আছোঁ। বাই বাই গাইছ, কাইলৈ লগ পাম গাইছ। এয়া আজি উৰুকা। তো এয়া দেখিছে নহয়, বায়ে বনাইছিলে এইটো সৰুকৈ এটা মেজি ঘৰ বনাইছে। তাই হেনো মেজি ঘৰ বনাব এবাৰ। এয়া মেজি ঘৰটো যিহেতু আজি জ্বলাব লাগিব, এয়া বৰ্তাই এতিয়া জ্বলায়। তো আমি গোটেই